ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা দেখা আহিবা চবকে ক'বা আৰু আহিবলৈ ফেলকনত বেছিকে ফেলকনত আমি অহা কথা আছিলে কিন্তু নহলগে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লংকা ট্ৰেইন ষ্টেচনৰ পৰা আৰু 1 কিলোমিটাৰ আঁতৰত আছে উমৰাংচু চিণ্ডিকেট উমৰাংচু ওচৰৰ মানুহ কেইজনমানক সুধি আমি গম পালোঁ যে উমৰাংচুলৈ যোৱা গাড়ী ৰাতিপুৱা 6টা বজাত যায় এতিয়া 2:30 বাজিছে চ' সেইকাৰণে আমি অকণ ষ্টেচনতে ৰেষ্ট লৈ লওঁ গোটেইকেইটা ৰেষ্ট লৈ 3 ঘণ্টা ৰেষ্ট লোৱাৰ পাছত আমি তাৰপিছত উমৰাংচু চিণ্ডিকেট গৈ তাৰপিছত আমি উমৰাংচুলৈ যাম বাছত কলে যাবলৈ লৈছা উমৰাংচু টেম্পুত যাবা উমৰাংচুলৈকে টেম্পুত যাম টেম্পুত যোৱা মজা আমি যাম উমৰাংচু চিণ্ডিকেট তাৰ পৰা টিকেট কাউণ্টাৰ পৰা টিকেট লৈ পানি আমি কি পাওঁ বাছ পাওঁ ছুপাৰ পাওঁ কি পাওঁ নাজানো তাত গৈ আমি যাব লাগিব উমৰাংচু কপিলি পৰা পানীমূৰ তুমজিং নেকি তাৰপিছত কাইলৈ তুমজিং ৰাওনা হ'ম তুমি অকমান টাইমে আছে গোটেই দিনটো হোৱা নাই গোটেই নিশাটো মানে এনেকে আছো ষ্টেচনৰ মানুহ আনিব কিনি এনাৰ্জি এটা লোৱা বুষ্টাৰ এটা লোৱা আটম দিক বুষ্টাৰ মানে মোৰ আকৌ ইয়াতে বনাব লাগিব বুষ্টাৰ ক'লে যাব টেংকাৰ খাইলে খাই পাই গলো খালী আছে না ওপৰত দিব নেকি মই বেমাৰটো লৈ যাম ন তোমালোকে তুলি দিয়া সেইকেইটা তুলি দিয়া মোৰ কেমেৰা চেমেৰা সোমাই আছে কেমেৰা সোমাইছে কেমেৰা অ'কে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰ্তমান আছোঁ ডিমা হাছাওত কেইদিনমানৰ আগতে ডিমা হাছাওত ফেলকন ফেষ্টিভেল হৈ গৈছে ফেলকন ফেষ্টিভেল আহিম বুলি ভাবিছিলোঁ কিন্তু বিশেষ অসুবিধা হোৱাৰ বাবে আহিব নোৱাৰিলোঁ এতিয়া আমি ফেলকন ফেষ্টিভেল য'ত হৈছিলে গ'ল্ড ফিল্ডত এই গ'ল্ড ফিল্ডতে আছোঁ এতিয়া আপোনালোকক দেখাম এইখন গেটখন আছে মেইন গেটখন এইখনেই চাগে এইখন চব গ'ল্ড ফিল্ড এখন বহুত ডাঙৰ এটা অঞ্চল আৱৰি আছে এই ঘৰবিলাক ইয়াত আছে এইবোৰ পাৰ্মানেণ্ট নহয় ফেলকন ফেষ্টিভেল হওঁতে এইবোৰ নিৰ্মাণ কৰিছিলে এতিয়ালৈকে ভঙা নাই কিন্তু বহুত ধুনীয়াকৈ বনাইছিলে প্ৰতিটো বেলেগ বেলেগ জাতি জনজাতি এইটো ককাই কাৰ্বি হাউচ ও কিয়া থা নাগা নেপালী ঘৰ চাংঘৰ মিচিং মানুহ চাংঘৰ বনাই দেউৰী মানুহ মিচিং মানুহ এইটো চাংঘৰ ধুনীয়াকৈ বনাইছে দেই এতিয়া আমি আহিলোঁ বনৰীয়া ঘোঁৰা চাবলৈ আপুনি যদি গ'ল্ড ফিল্ডলৈ কেতিয়াবা আহে আমাৰ বনৰীয়া ঘোঁৰা দেখিব পাৰিব বহুত আছে এইডোখৰত অলপ কম আছে এই আঁতৰত বহুত আছে আপোনালোকক দেখাম বাৰু চৰি থাকে এখন বৃহৎ ডাঙৰ ফিল্ড হয় এখন ঘোঁৰা আৰু কিবা কিবি
আছে ডিমা হাছাও অসমৰ একমাত্ৰ হিল ষ্টেচন এইটো আছে ডালমিয়া চিমেণ্ট ফেক্টৰী বহুত ধুনীয়া পেইণ্টিং হৈ আছে এতিয়া আমি আছো উমৰাংচু টাউনত বাউণ্ডেৰী ৱালবোৰত বহুত ধুনীয়া পেইণ্টিং কৰিছে সেইজন ফেলকন চৰাইও হেৰি কৰা আছে অঁকা আছে এইটো ছিজনত ফেলকন চৰাইটো নেদেখিলোঁ আমি আহি পানি মানে কি এইটো ছিজনত উৰি যায়গৈ ফেলকন চৰাইটো এতিয়া দাদাজনে কোৱা মতে ফেলকন চৰাইটো আপোনাৰ চাউথ আফ্ৰিকালৈ উৰি যায় ইয়াৰ পৰা ডিমা হাছাওৰ পৰা ডাইৰেক্ট এইখন হৈছে ডিমা হাছাও টাউন বহুত ক্লিন হয় টাউনখন ইমান ডাঙৰ নহয় কিন্তু বহুত ক্লিন হয় ৱাটাৰফলটো দেখিবলৈ সৰু যদিও কিন্তু বহুত ধুনীয়া এতিয়া আমি আহি আছো কপিলী ৰিভাৰলৈ কপিলী ৰিভাৰখনৰ মানে পানীখিনি কালাৰটো ভাল লাগে বিশেষকৈ শ্বিলঙত ডাউকি যিটো কালাৰ ছেম আৰু এই জেগাডোখৰ হৈছে আমি য'ত আছোঁ এতিয়া এই জেগাটো হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ মাজত আৰু ইটো চাইডে আছে মেঘালয় কালাৰটো বহুত ব্লু হয় এনেকুৱা ধুনীয়া পৰিৱেশ চব পলিউশ্যন ফ্ৰী এৰিয়া এতিয়া আপোনালোকে কিবা বস্তু লৈ আহিলে খাব পাৰিব আৰু নৈখন আৰু জেগাডোখৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব এই দাদা মেইন দেই চব আমাক দেখাই আছে পুৰা যিমানকণ পাৰিছোঁ সিমানকণ আৰু এনেকুৱা ৱাটাৰফল বহুত আছে চাবলগীয়া কিন্তু সময় বহুত কম ইচ্ছা বহুত কিন্তু আমি কৰিব পৰা নাই যিমান পাৰিছোঁ কৰি দেখুৱাইছোঁ বহুত ভাল লাগিলে ৱাটাৰফলটোৰ নামটো কি ৱাটাৰফলটোৰ নামটো ডিপ্ল'মেটিক হৈ গ'ল ন মই পাহৰিছোঁ ঘৰৰ ওচৰৰ জেগাত আমি সাধাৰণতে 29 কিলো বুলি কয় 29 কিলোৰ পৰা কিমান 3 কিলোমিটাৰ ভিতৰত সোমাই আহিব লাগে যোনটো কপিলী প্ৰজেক্ট য'ত আমাৰ নেপকোৰ যোনটো কপিলী প্ৰজেক্ট এৰিয়া হয় তাতে আছে ইয়াৰ পিছত ক'লৈ লৈ যাব আমাক ইয়াৰ পিছত আমি লৈ যাম পানীমূৰ লেক পানীমূৰ ৱাটাৰফল পিছত যাম আমি কাৰ্বি ট্ৰেডিশ্যনেল কিছুমান আছে আমি বস্তি সেইবিলাক যাম তাতে মোৰ মাৰ ঘৰ অৰ্থাৎ মোৰ মোমাই এতিয়া আমি আহি আছো পানীমূৰ আজি পানীমূৰ ইয়াত পুৰা পিকনিক পাৰ্টি ভিৰ হৈ আছে দেখিছে না গাড়ী वेलकम टू डिमा हाছাও विजिट फाइनली আমি পানীমূৰ ৱাটাৰফল পাই গ'লোহি পানীমূৰ ৱাটাৰফলটো এই কপিলী নৈত অৱস্থিত হয় মই বহুত দিনৰ আগতে ব্লগ এটা চাইছিলোঁ দিল্লী কোনোবা এজন ইউটিউবাৰে বনাইছিলে কৈছিলে যে ইণ্ডিয়াতে ইমান ধুনীয়া জেগা আছে বাহিৰলৈ যাবলৈ কি দৰকাৰ আপুনি কৈছোঁ এইডোখৰ জেগা আপোনালোকে আহিলে আৰু আহিব এইডোখৰ জেগা ভিজিট কৰিব এইডোখৰ নিচিনা ধুনীয়া জেগা সঁচাকৈ মই দেখাই নাই এইটো চাই হৈছে ডিমা হাছাও এইফালে হৈছে কাৰ্বি আংলং এতিয়া আমি কাৰ্বি আংলং মানুহৰ হেণ্ডছেক দি আহিমগৈ এতিয়া বুকিং কৰিম এতিয়া লাইফ জেকেট পিন্ধি মেলি আৰু লেকটো আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়া আমাৰ ৰাইজকেইটাই ৱাটাৰ জেকেট পিন্ধি আছে আমাৰ ল'ৰাকেইটাই ৱাটাৰ ছেফটি জেকেট নে কি বুলি কয় ইয়াক লাইফ জেকেট অ'কে নামেই পাহৰিছে নবদেই বঢ়িয়া আমি এতিয়া এখন নাৱত যাম যাম ন তাৰ পাছত
ভিডিঅ'টো চাই যাওক আপোনালোকে ভিডিঅ'টো কমেণ্টত জনাব আহিলে আপোনালোকেও এদিন ইয়াত শ্বুটিং কৰিবলৈ আহিব শ্বুটিং কৰোঁতে বেছি পইচা নলয় পাৰ পাৰ্চন আপোনাৰ 100 টকাকৈ ল'ব 100 টকা আৰু 50 টকা আছে যদি আপুনি কাৰ্বি আংলং যাবলৈ মন আছে দেখুৱাইছে এইপিনে হৈছে ডিমা হাছাও এইপিনে কাৰ্বি আংলং কাৰ্বি আংলং যদি আপোনাৰ কাৰ্বি আংলং যাবলৈ মন আছে 100 টকা টিকেট কাটিব লাগিব মজা মজা আমি নাও গলে নিমো এ পানী মূল এক সৌন্দৰ্যতা এইটো এটা ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাঁধি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যামে